তো আজি প্ৰায় 18 দিন পিছত মই আহি গ'লোঁ আজি ইউটিউবত। মানে এইকেইদিন কি হৈছিল, মোৰ যিটো মোবাইল আছিল মোবাইলটো একদম বেয়া হৈছিল। মানে মই যিটো লাষ্ট ভিডিঅ' দিছিলোঁ, মানে আমাৰ এখন শ্বৰ্ট ফিল্ম আহি আছে, আপোনালোকে চাগে বহুতে গমেই পাইছে। যোনে যোনে গম পোৱা নাই কৈ দিওঁ, আমাৰ এখন নতুনকৈ শ্বৰ্ট ফিল্ম আহি আছে। শ্বৰ্ট ফিল্মখনৰ মই বিহাইণ্ড দ্য চিনটো দিওঁতে মই লাষ্টত কৈছিলোঁ যে মোৰ মোবাইলটো বেয়া হৈ গৈছে, মই চাগে আৰু ভিডিঅ' দিব নোৱাৰিম মানে নোৱাৰিলে মোৰ যিটো মোবাইল আছিল ভিভ' সেইটো দি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছিল। কিন্তু সেইটো মোবাইলটো পূৰা একদম ডিছপ্লে গুচি গৈছে, মোবাইল ভিডিঅ' দিয়া নাই, ক'তো এক্টিভ হোৱা নাই, কাকো ৰিপ্লাই চিপ্লাই দিব পৰা নাই। তো ফাইনেলি যাই এটা নতুন মোবাইল লৈ ল'লোঁ আপোনালোকৰ আশীৰ্বাদত মানে ইউটিউবৰ পৰা পইচা পোৱা নাই, নিজৰ পইচা হয়, ঘৰৰ পইচা হয়। তো এতিয়া মোবাইলটো আপোনালোকক মই দেখাই আছোঁ। তো এইটোৱে সেইটো মোবাইল ৰিয়েলমিৰ হয়, এইটো GT Neo 3। মই বাৰু আনবক্সিং কৰিছোঁ আগতে, আপোনালোক একবাৰ আনবক্সিং কৰি মই দেখাই দিওঁ। এফালে লিখা আছে 5G, আজিকালিতো চব 5G হৈ গৈছে। আৰু পিছফালে যদি চাই আপোনালোকে 80 ৱাটৰ চাৰ্জাৰ আছে, একদম পূৰা হেভি প্ৰচেছৰ Dimensity 8100। আৰু মানে লেন্স আছে ইয়াত, মানে যোনটো মানে কেমেৰা, সেই লেন্সখন মানে ছনীৰ হয়। এতিয়া বেছি দেৰি নকৰোঁ, এইটো বস্তুটো এতিয়া খোলোঁ। অনলাইনত যদি প্ৰাইচ চাই ইয়াৰ 38 না 39 দেখায়, আৰু বক্সত লিখা আছে ইয়াত 39 লিখা আছে, 38,999, 39,000 পৰি যায়। কিন্তু মই কিমান আনিছোঁ আপোনালোকক শেষত কৈ আছোঁ। এতিয়া খুল যা চিমচিং। এইটোৱে হ'ল সেইটো মোবাইল, চাব পাৰে ৰিয়েলমি। ইফালে বক্স আছে, ইয়াৰ চাৰ্জাৰ, মানে কুস্তি আছে, এইবিলাক বাৰু চাই লাভ নাই। এতিয়া মোবাইলটো চাওক আপোনালোকে, ইয়াৰ চাওক ট্ৰিপুল কেমেৰা আছে, 3টা কেমেৰা আছে। আৰু এটা হ'ল 50 মেগাপিক্সেল, এটা হ'ল 8 আৰু এটা হ'ল 2। তো টোটেল মিলি কেনে 60 MP মানে কেমেৰা আছে। আৰু ফ্ৰণ্টত যদি আপুনি চাব যায়, ফ্ৰণ্টত পাব আপোনালোকে 16 মেগাপিক্সেল। মোবাইলৰ মানে এটা বস্তু মোৰ মানে ভাল লগা নাই, মানে কি হ'ল হেডফোনৰ চিষ্টেমটো নাই। মানে তো হেডফোনটো হ'লে ভাল লাগিল হয়, কিন্তু উপায় নাই, যিহেতু দামী মোবাইল, দামী বস্তু লৈ লাগিব, মানে ব্লুটুথ হেডফোন ল'ব লাগিব। তো এইটোৱে সেইটো মোবাইল, যিটো মোবাইলেৰে আপোনালোকে মোৰ যিমান ইউটিউবত ভিডিঅ' আহিছে চব মানে এইটো মোবাইল দিয়ে বনোৱা। আজি প্ৰায় এইটো 5 বছৰ ক'ব লাগিলে হৈ গ'ল, 4.5 বছৰ হৈ গ'ল। তাৰপিছত ই মৰি গ'ল মানে ইয়াৰ ডিছপ্লেটো বেয়া হৈছে, ডিছপ্লেটো ঠিক কৰিলে হ'ল। আমাৰ ঘৰত ফ্ৰিজ নাই, হ'লে মানে একদম পূৰা ঠাণ্ডা হৈ আছে মোবাইলটো। এতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে বেলেগ এটা মোবাইল দি, এতিয়া আপোনালোকে এইটোৰ কোৱালিটি একবাৰ চাই লওক। তো এইটো হ'ল সেইটো কেমেৰা। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব, তাৰে কোৱালিটি চাব আৰু এতিয়াৰ কোৱালিটি মেটচ কৰি চাব, বহুত বেছি মানে পাৰ্থক্য হৈছে। এইটোত চাগে অলপ হ'লেও ভাল হৈছে কোৱালিটিবিলাক। আৰু এইটো মই 1x কৰি আছোঁ, এতিয়া মই ৱাইড এংগেলত কৰি চাব। মোক মানে মেইন কথা, মোক ৱাইড এংগেল লাগে। মোৰ যিটো মোবাইল দি মই আজিলৈকে ভিডিঅ' বনালোঁ, ৱাইড এংগেল দি বনাই নাপালোঁ। ফাইনেলি এইটো মোবাইল দি ৱাইড এংগেল দি বনাব পাৰিম। এতিয়া আপোনালোকে ৱাইড এংগেলটো চাওক, এইটো চাব পাৰে, ৱাইড এংগেল পূৰা হাত চাল দিয়ে না, মানে ভাল লাগে। ৱাইড এংগেল মানে কি হয়, পিছৰ বস্তুবিলাক মানে ভালকৈ আহে, নিজকটো দেখা পায়, পিছৰবিলাকো ভালকৈ দেখা পায়। ৱাইড এংগেলটো মোৰ বহুত বেছি ফেভৰেট, একদম পূৰা চাওক না, মজা। ইয়াত এটা বস্তু আছে, এইটো বহুত বেছি ভাল, ডুৱেল ভিডিঅ' আছে। মানে এইটো মই কোনো এডিট কৰা নাই, এইটো ডুৱেল ভিডিঅ' চাওক। এইটোত মানে ৰিয়েলমিত মানে এইটো বস্তুতে ভাল দিছে, মানে ডুৱেল ভিডিঅ'। এটা কেমেৰা দি কৰিলে মানে পিছৰটোৱে আগফালৰটোৱে চাওক, এইটো বেকৰ আৰু এইটো মই আগফালে আছোঁ। এই যিটো মোবাইল আপোনালোকে যদি অনলাইনত চাই বা মই বাকচত দেখালোৱে 39,000 টকা দেখায়, আৰু দোকানত গ'লে আপোনালোকক 30ত দিব। কিন্তু মই অলপ ডিছকাউণ্ট কৰি কেনে একদম সঁচা কথা 26ত লৈ আহিছোঁ। তো 26ত এইটো মোবাইল ধেমালি নহয়, একদম ভালকৈ চলাব লাগিব। বাকী আপোনালোকে কেমেৰা কোৱালিটি আৰু চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে কওক মোক। প্ৰ' আছে, প্ৰ' এইটো কি বা আল্ট্ৰা মেক্ৰ' ফিল্ম, শ্ল' ম'টো আছে। শ্ল' ম'টো মানে অলপ মানে মোক ইমান ঠিক লগা নাই, মানে কি শ্ল' ম'টো বহুত বেছি শ্ল' হৈ যায়। শ্ল' ম'ত ছেটিংছো নাই, কিন্তু আপুনি যদি টাইম লেপছ চাব যায়, টাইম লেপছত মানে ছেটিংছবিলাক আছে, কিমান স্পীডত চলাব বিচাৰে। টাইম লেপছটো ভাল, ডুৱেল ভিউ ভিডিঅ', এইমাত্ৰ যে কৰিলোঁ। টেক্সট স্কেনাৰ, টিল চিফ্ট, এইবিলাক কিবা কিবি আছে। আৰু এইটো 50 MP, পূৰা একদম 50 মেগাপিক্সেলত একদম পূৰা ফটো মাৰি দিব। এইটো পৰ্ট্ৰেইট আছে, এইটো ষ্ট্ৰীট মাৰিলে গমে পায়, একদম পূৰা এনেকৈ মাৰি দিলে, ফটোখন মাৰি দিলে চাওক, ফটো চাওক, হিলালে মানে একদম পূৰা জাগাত উঠিছে ফটোখন। নাইট মোডটো আছেই, পিছফালৰ ডিজাইনটো চাওক। ভিডিঅ'বিলাক একদম পূৰা 4Kত ৰেকৰ্ডিং কৰিব পাৰে চাওক, 4K চিষ্টেমটো আছে, একদম পূৰা হাই কোৱালিটিত ভিডিঅ'বিলাক মানে 4Kত ৰেকৰ্ডিং কৰিব পাৰে। মোবাইলৰ যিটো ৰেম আছে সেইটো হ'ল 8GB, আৰু আপোনালোকে 5GB লৈকে মানে এক্সপেণ্ড কৰিব পাৰে, মানে টোটেল 13GB ৰেম। আৰু ৰম আছে 128GB, মানে সেই আৰু ইণ্টাৰনেল মেমৰি 128GB আছে। এয়া চাওক, কভাৰটো খুলিলে কি ধুনীয়া লাগে চাওক। মোৰ মানে এইটো কালাৰ মোক নালাগিছিল, হ'লেও মানে বেলেগ কালাৰ নাই, এইটো কালাৰৰে আছে, মেট ব্লেক, হ'লেও মানে মজা আৰু একদম জিলিকি থাকে। তো এইটো মোবাইল মই যিখন দোকানৰ পৰা লৈছোঁ আপোনালোকেও ল'ব পাৰিব। তাতে যাব, মোৰ নাম ক'ব, অলপ হ'লেও ডিছকাউণ্টত পাব। তো বনাই দিলোঁ এটা সৰুকৈ ভিডিঅ' মোবাইল লোৱাৰ। বাকী পাৰ্টিটো লাগে ন, বহুতে পাৰ্টি খুজিও আছে, ভিডিঅ'টোৰ পিছত আৰু বহুতে পাৰ্টি খুজিব। আহি যাব আমাৰ ঘৰত, সকলোৱে মিলি জুলি একেলগে লাল চাহ আৰু কাটা বিস্কুট খাম।
বাকী আমাৰ এখন নতুনকৈ শ্বৰ্ট ফিল্ম আহি আছে, বহুতে চাগে গম পাইছে, আৰু যোনে গম পোৱা নাই কৈ দিওঁ, আমাৰ এখন নতুনকৈ মানে স্কুল লাইফৰ ওপৰত বনোৱা এখন শ্বৰ্ট ফিল্ম আহি আছে। অলপমান দেৰি হৈ গ'ল, এইটো সপ্তাহৰ ভিতৰতে আহিব, আৰু ফিল্মখনৰ বিহাইণ্ড দ্য চিনটো মই দিয়াই আছে ইউটিউবত, আপোনালোকে যাই কেনে চাব পাৰে। বাকী আপোনালোকে ফিল্মখন চাবলৈ একদমেই নাপাহৰিব। এতিয়া মই যাওঁ, মোৰ ইনষ্টাগ্ৰামটো খোলা যোৱা নাই, পাছৱৰ্ড পাৰিছোঁ। বাই বাই।